মোৰ আইৰ দুচকু বিষ্ণুৰাভাৰ বিয়োগত। কবি হীৰেণ ভট্টাচাৰ্য। চকুৰ পানীৰে ভৰি উঠে মোৰ আইৰ দুচকু। এতিয়া কি হতে মই ঘৰলৈ উভতো। হৃদয়ৰ গভীৰত শুনো এটি কৰুণ সুৰ। দিঠকত দেখোঁ মোৰ আইৰ দুচকু চকুলোৰে ভৰপূৰ। এতিয়া কি হতে মই ঘৰলৈ উভতো। তোমাৰ সেই গৰ্বিত বুকু ৰঙা পতাকাৰে ঢাকি থলোঁ। সাগৰ স্পন্দিত দেহ কান্ধত তুলি ল'লোঁ। এতিয়া কি হতে মই ঘৰলৈ উভতো।